নকবি উজনি নকবি নামনি Okay guys, hi hello everyone and welcome back to my YouTube channel. এইটো এটা সম্পূৰ্ণ গাঁৱলীয়া ভিডিঅ' কাৰণ মই আপোনালোকক আজি দেখাম সম্পূৰ্ণ গাঁৱলীয়া কৃষি পদ্ধতি ফুল প্ৰচেছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ওকে গাইজ প্ৰথমতে ঠাইখিনি বোকা কৰি লোৱা হয় তাৰপিছত এনেকুৱা ধান চিটোৱা হয় চিটোৱাৰ পিছত আপোনালোকৰ এনেকুৱা কইঠা হ'ব এইটো কইঠা বুলি কোৱা হয় আৰু কেমেৰাটো আগে আনিছোঁ তো এনেকুৱা কইঠা হ'ব যেতিয়া মানে এনেকুৱা কইঠা হ'ব এইটো মানে ইয়াৰ পৰা উঠোৱা হয় মানে এইটো উঠাব ইয়াৰ পৰা উঠাই কিনে আৰু এটা নতুন ঠাইত মানে অলপমান পানী জমা হোৱা ঠাইত সেই কৰিব ঠাইখিনি বোকা কৰিব ট্ৰেক্টৰেৰে হাল বাব তাৰপিছত তাত মানে যেতিয়া বোকা হ'ব তাত এইটো মানে পোতা হ'ব পোতাৰ পিছত এই গছবোৰ আৰু ডাঙৰ হ'ব যিহেতু একে ডাঙৰ নহয় ইয়াতে বহুত ঘন হৈ আছে তাতে মানে পাতলা পাতলাকৈ পুতিব পুতিলে যেতিয়া ডাঙৰ হ'ব তেতিয়া তাত ধান উৎপন্ন হ'ব তাৰপিছত চাউল হয় তো এনেকৈ আৰু সেই পদ্ধতিটো কৃষি পদ্ধতিটো চলি থাকে তো এই ধানৰ খেতিবোৰ দেখিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি এই গানটোলৈ মনত পৰি যায় তো এইটো বঢ়িয়া লাগে গানটো ভাল লাগে আৰু যেতিয়া ধানবোৰ পকিব খুব ভাল লগা হয় এই ঠাইবোৰ বহুত ভাল লাগে তো মই এনেকুৱা ভিডিঅ' কেতিয়াও বনোৱা নাছিলোঁ মানে আজি বনালোঁ যিহেতু মানে খেতি চেতি কৰা ছিজন আৰু খেতি চেতি কৰি আছে তো ঘৰত বৰিং থকাতকৈ অলপমান মানে ফ্ৰী আছোঁ এইখিনি টাইম তো সেইবাবে মই ভিডিঅ'টো বনাই দিলোঁ এনেকুৱা তো ভিডিঅ'টো চাগে ইমান ভাল হৈছে নে নাজানো যদি ভিডিঅ'টো ভাল হৈছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পিছলৈও ভাল ভাল ভিডিঅ' আহি থাকিব তো ভিডিঅ'টো আজিলৈ মানে বাই বাই